নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ যোৱা বৰ্ষৰ 2024 চনৰ সমাজ বিজ্ঞানৰ পেপাৰখন। কাৰণ এবাৰ কৈছে যিহেতু যোৱাবাৰ পেপাৰখনৰ পৰাও আহিব, সেইকাৰণে আমি শ্বৰ্ট কুৱেশ্যনকেইটা আলোচনা কৰিম। ব'লাচোন তেনেহ'লে আৰম্ভ কৰোঁ। এয়া 1 নম্বৰ প্ৰশ্নত আহিছিল। এয়া দেখা পাইছে, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। এইষাৰ কাৰ উক্তি আছিল? তোমালোকে জানেনে? জানা যদি কমেণ্ট এটা কৰি জনোৱা। ইয়াৰ শুদ্ধটোৰো হ'ব ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলি। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো 1, 2, 3, 4। ইয়াত গোটেইকেইটাই শুদ্ধ, আৰু তোমালোকে এইটো জানি থোৱা ভাল হ'ব চাৰিটাই, কাৰণ তোমালোকক ইয়াৰে এটা অপশ্যনৰ ভিতৰত কোনোবা এটা আহিবও পাৰে যে অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ হয় নে নহয়, সেইটো তেনেকৈও ধৰণেও আহিব পাৰে। সেইকাৰণে তোমালোকে জানি থোৱা উচিত। এয়া চোৱা, বংগদেশৰ পূৰ্ণ একত্ৰীকৰণ, সেইটোও শুদ্ধ। ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ কৰা হৈছিল, সেইটোও হয়। অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ কৰা হয়, সেইটোও হয়। অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়, সেইটোও হয়। গতিকে সেইকাৰণে গোটেইকেইটাই শুদ্ধ হয়। তোমালোকৰ এইকেইটা বেলেগকৈও আহিব পাৰে, সেইটো চাই ল'বা। 3 নম্বৰ প্ৰশ্নটো আছিল, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? দক্ষিণ আফ্ৰিকাত দেই। 4 নম্বৰ প্ৰশ্ন, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতা আছিল বাৰু? তোমালোকে কোৱাচোন। এয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ। এয়া মই শুদ্ধ চিন দিয়ে থৈছোঁ শুদ্ধ উত্তৰটোত, তোমালোকে চাই ল'ব পাৰিবা, ঠিক আছে। ইয়াৰ নেক্সট কুৱেশ্যন 5 নম্বৰ, প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল? এয়া 16 আগষ্ট 1946। দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? 1843 চনত। নেক্সট কুৱেশ্যন, 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল কি বাৰু? তোমালোকে কোৱাচোন কমেণ্ট কৰি। কৃষক বিদ্ৰোহটো কি? ফুলগুৰি ধাৱা দেই। নম্বৰ প্ৰশ্ন, 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? শুদ্ধ উত্তৰ বি সম্বোধন ফংলুচাই। অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল 1916 চনত। আৰু নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়।